Hi friends, namaskar. Welcome to our channel Tepujina. আজি মই আপোনালোকক এই ভিডিওটোত এটা নতুন কেমেৰাৰ লঞ্চিং দেখাম Sony ZV1 যেটো কেমেৰাত 4K আছে এটা আটক ধুনিয়া কেমেৰা আহক চাও ভিডিওটো কেমেৰাটো এটো সক অন অফ সুইচ ইয়াত টিপি দিলো আৰু ই অন হৈ গল এই কেমেৰাটো ডিসপ্লেটো সক ই স্প্লিট কৰিব পাৰে এই ধৰণে সুবিধা এই ধৰণে আপুনি কৰি ল'ব পাৰে এই ধৰণে যদি ওপৰৰ দেখা হয় যে তললে এনেকৈ কৰি ল'ব পাৰে এই ধৰণে ইয়াক দবাই থব পাৰে ই বন্ধ হৈ যাব ডিসপ্লেটো খুলি দিয়াৰ লগে লগে ই অন হৈ যায় এটো হৈছে মোড বহুত এক্টিভিটি আছে ইয়াতে ইন্টেলিজেন্ট অটো ইন্টেলিজেন্ট মোড মুভি হাই ফ্রেম রেট memory recall scene selection with panorama manual exposure shutter priority aperture priority program auto intelligent auto etu hol menu button to tipi dia loge loge menu kon olai je file format jpg quality jpg image aspect ratio panorama size panorama direction adi camera 1 camera 2 exposure mode then আপোনাৰ network then আপোনাৰ playback then আপোনাৰ setup and then my menu settings বিভিন্ন ধৰণৰ সেটিংস কৰিব পাৰে এটো ডিলিট অপচন আছে এটো আপোনাৰ playback আছে
প্লেবেক আপুনি ভিডিঅ'টো প্লে কৰি চাব পাৰে কেমেৰাটো অন আছে আৰু মুভি কৰিবৰ কাৰণে আপুনি এই ৰঙা বুটনটো দেখিছে ৰঙা বুটনটো টিপি দিলে হ'ল আৰু এই আছক ইয়াত ৰেকৰ্ডিং ওলাই গৈছে 1 2 3 এই এটা কলা বুটনটো দেখিছে আপুনি এই আঙুলটো দেখাইছো কলা বুটনটো এই কলা বুটনটো আপুনি ফটো ল'ব পাৰে তো জাস্ট অলপ প্ৰেছ কৰিলে এই তাৰ ওপৰত থকা এই পিনটো দেখিছে এই ৰিংটো আপুনি জাস্ট ৰাইট সাইডে লাহে লাহে আপুনি ঘূৰাই দিলে এই ফোকাস হয় ইয়াৰ 4x পৰ্যন্ত ফোকাস ক্ষমতা আছে 24 to 70 mm ইয়াৰ ফোকাস ব্যৱস্থা আছে টিকেল ফোকাস 4x লেন্স জাইস লেন্স দিছে ভেৰিও সোনাৰ কেমেৰাটো ঠিক তলফালে লক কৰি দিলে এইটো অন অফ কৰিব পাৰে ইয়াতে আপোনাৰ এটা বেটাৰী ভৰাব পাৰে মই কাৰ্ডটো ইয়াতে ভৰাব পাৰে তেনেকৈ আপুনি এইটো প্ৰেছ কৰি দিলে লক হৈ গ'ল তাৰ কাষতে আপোনাৰ এইটো আছে ইয়াতে আপুনি ট্ৰাইপডৰ লগত লগাব পাৰে কেমেৰাটোৰ ওপৰত এটা আপোনাৰ এয়াৰসেল দিছে ইয়াত আপুনি ইউজ কৰিব পাৰে আহক অলপ ফটো মাৰি চাওঁ